নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ল'ৰালে এখন মেজিক বুক আনিলোঁ। স্নেক মেজিক প্ৰেক্টিছ কপি বুক। এজটো আছে 3+। কি হ'ল, এইটোতো লিখিবলৈ সৰু ল'ৰা ছোৱালী নহয় জানো, ইমানকৈ নোৱাৰে বা লিখি দিয়াৰ পাছতো আমি ওপৰে লিখাওঁ। তেনেকেই সিহঁতৰ প্ৰেক্টিছ প্ৰথমতে অভ্যাসটো তেনেকেই কৰা হয়। সেইকাৰণে ইয়াতে এই মেজিক কপিখনত সঁচাকৈ মেজিক নহয়নে, এখন লিখি দিয়াৰ পাছতো ইয়াত কোনো হেৰি নাথাকে। এইটো যদি আমি ওপৰে লিখি দিওঁ, তাত আকৌ নিলিখা নিচিনাকৈ মোহাৰ খাই যায়। সঁচাকৈ মেজিক দেই। তাতে এই 10ডাল পেঞ্চিল হেৰি আহিছে, ৰিফিল আহিছে। ধৰি দিয়া হোৱা, সেই 10ডাল ৰিফিল আহিছে। সেয়া ল'ৰা লাগিয়ে গ'ল আৰু এতিয়া প্ৰথম পাইছে নহয়, খুব লিখিব আৰু। তাৰপাছত কি কৰে, তেনেকৈ সেই ডিজিটেল ফলিখনো আনি দিয়া হ'ল লিখিব বুলি। নাই, তাৰপিছত সেয়া এৰিলে। এতিয়া দাদাকে আকৌ এইকেইখন অৰ্ডাৰ কৰি আনি দিছে। আজি এতিয়া আহি পালেহি, খুলিয়ে পূৰা লাগিছে আৰু লিখাত। এনেকৈ মনটো সদায় থাকিলেই হয় আৰু। কৃষ্ণ শুনো কি হয় গম পাইছা নাই, সেইটো লিখিব লাগিব তুমি। আৰু পেঞ্চিল এই ৰিফিল এডালহে ল'বা। পেনটো দিছে নহয়, পেনটো ৰিফিলডাল সোমাই আছে। ইকেইডাল ৰিফিল থৈ দিব লাগিব তুমি। যেতিয়া লিখি শেষ হ'ব, এই ওপৰে লিখি যাবা নহয়, লিখি গ'লে শেষ হৈ যাব নাই ৰিফিলডাল, সেই তেতিয়া আকৌ ৰিফিলডাল লগাই ল'ব লাগিব, বুজিলা। এতিয়া তোমাৰ লিখি ভাল লাগিছে নাই? ভালকৈ কোৱা, এটা লিখি দেখাই দিয়াচোন। কিবা এটা লিখা, লিখা পটাপট লিখা, দেখাই দিয়া। পানী খাব হ'লেই নি আগডাল মাৰোঁতে? এইটো নিজে মুহা খাই যাবনে এতিয়া? গুড, তুমি লিখি থাকা, যিমান পাৰা সিমান লিখা, যিমান পাৰা সিমান লিখা দেই। তেতিয়াহে হ'ব, তেতিয়া পাৰিবা আকৌ তুমি। যিমান অভ্যাস কৰিবা সিমান পাৰিবা দেই। পুৰস্কাৰ পাই যাবা তেতিয়া দেই। সেইটোৱে আজি ভিডিঅ'টো আৰু ভাল, কিন্তু বহীখন বেয়া নহয়। যিমান লিখিলেও নিজে মোচ খাই গ'ল। সেই আজডাল লিখিছে না, আকৌ তাৰ ওপৰত লিখিব পাৰিব। এনেকৈ তাৰ অভ্যাস কৰাব পাৰিলে মানে ভাল হ'বগৈ আৰু। যিহেতু তাক স্কুলতো দিয়া হ'ল, এনেকৈ যদি লিখা অভ্যাসটো কৰিব পাৰোঁ তেতিয়াহ'লে বহুত ভাল হ'ব আৰু। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো এইটোৱে। চোৱাৰ বাবে ধন্যবাদ।